এতিয়া স্কুলত যাব ওলাইছো বাবুহঁতৰ এডমিশন আছে এখেতৰ মই যাওঁ এতিয়া নমস্কাৰ আপোনালোক সকলোকে মোৰ ইউটিউবৰ আন এটা ভিডিঅ'লৈ স্বাগতম জনাইছো আশা কৰিছো আপোনালোক ভালে আছে আৰু ইনশাআল্লাহ মোৰো আপোনালোকৰ দুৱাত ময়ো ভালে আছো এয়া স্কুল আহিলো স্কুল অহাৰ পিছত হিহঁতৰ প্ৰথমতে ৰিজাল্ট ললো ৰিজাল্ট লোৱাৰ পিছত ইমান এটা ভাল হোৱা নাই যেনেকুৱা আশা কৰিছিলো তথাপি ৰিজাল্টটো ললো তাৰ পিছত এডমিশন হ'ল তাৰ পিছত কিতাপবোৰ ললো লৈ আমি মঙ্গলদৈ টাউনলৈ গৈ আছো তাত অকমান কিবা কিবি বজাৰ আছে অকমান কামো আছে এই কাৰণে আমি স্কুলৰ পৰা বাহিৰে টাউনত আহিলো ফাৰ্স্ট টাইম আমি এতিয়া এখন দোকানত যাম দোকানত গৈ মোৰ ডাঙৰ ল'ৰাটোৰ কাৰণে এটা কুৰ্তা লাগে তাক ঈদত পিন্ধিবৰ কাৰণে ব্লেক কালাৰৰ ভিতৰত এটো মোৰ বহুত ভাল লাগিল আৰু তাকো মই ভিডিঅ' কল কৰি দেখালো তাৰো ভাল লাগিল সেই কাৰণে এই ব্লেক কুৰ্তাটোৱে ললো ঈদৰ কাৰণে তাৰ পিছত আৰু এখন দোকানত গলো তাতো কিবা কিবি আমাৰ বজাৰ আছিল সেইখিনিও ললো আৰু বজাৰত জানেই নহয় ঈদৰ ইমান ভিৰ ইমান মানুহ আৰু কিমান ধুনীয়া ধুনীয়া যে কাপোৰ আহিছে মানে দেখিয়ে ভাল লাগে তাৰ পৰাই গলো মাছ বজাৰত এয়া মাছ লবৰ কাৰণে মাছ চাইছো ইটো মাছ চাইছো হিটো মাছ চাইছো এয়া আমাৰ মঙ্গলদৈৰ মাছ বজাৰ হয় বহুত ধৰণৰ বহুতেই মাছ আছে তাৰ পিছত এয়া মাগুৰ মাছ ললো মাগুৰ মাছ লৈ কিন্তু মাছ বেপাৰী কৈছো যে কাটি দিয়া কাৰণ যি গৰমত জিন্দা মাছ লৈ আহিলে পলিথিনত মৰিয়ে যাব সেই কাৰণে মাছখিনি আমি তাতে কাটি লৈ আহিলো আৰু গৰমটো আসলতে বহুত পৰিছে আপোনালোকৰ ফালে কেনেকুৱা জনাবচোন আৰু ইফালে ৰোজাও ৰাখিছো গাটো মোৰ ইমান বেয়া লাগিছে কিন্তু গলো উপায় নাই যাবতো লাগিবই তাৰ পিছত এয়া ঘৰ আহি আছো আৰু ঘৰ পামেই এতিয়া আজি মই বনাব লৈছো পকৰি বনাম ময়দা পিয়াজ আৰু বেচনৰ পকৰি এয়া প্ৰথমতে দিলো ময়দা এইখিনি ময়দা হৈ গল দিলো ইয়াতে দিম মই বেচন এতিয়া এয়া বেচন দিলো 4 চামুচ দি দিলো 4 নহয় 5 চামুচে দিলো এতিয়া দিম ইয়াতে মই পিয়াজ এইখিনি পিয়াজ দিলো ইয়াতে দিম মই কেঁচা জলকীয়া ইয়াতে দিম মই বেকিং পাউডাৰ এইখিনি মান মই বেকিং পাউডাৰ দিলো বহুত দিয়া নাই আৰু ইয়াৰ পিছত দিম মই এয়া নিমখ সোৱাদ অনুযায়ী নিমখ দিলো অকমান মই জিৰা গুৰি দিলো অকমান মই জালুকৰ গুৰি দিলো অকমান হালধি দিলো আৰু এটা বস্তু দিম মই ইয়াতে এটো হৈছে কাশ্মীৰী জলকীয়া এটো অকমান দি দিম বেছি নহয় ইয়াতে এনে আৰু ৰংটোৰ কাৰণে দি দিম কাৰণ কেঁচা জলকীয়া মই অলপ দিছো যেহেতু সেইকাৰণে অলপ ৰংটোৰ কাৰণে মই অলপ দি দিম নিদিলেও হয় দিলেও হয় এনে দিও আৰু অকমান ইয়াতে অলপ দি দিলো জলকীয়া গুৰি এতিয়া ইয়াতে মই মিক্স কৰি দিম পানী আৰু পানী দিয়াৰ পিছত এইখিনি ধুনীয়াকে ঘুটি ল'ব লাগিব এয়া পিয়াজটো মই অকমান বেছিকে দিছো আৰু ইয়াতে ফুলি উঠিবৰ কাৰণে অকমান বেকিংও দিলো দেখিলে আপোনালোকে এইখিনি ধুনীয়াকে সানি লৈ অকমান টাইমৰ কাৰণে মই থৈ দিম যাতে এইখিনি গোটেইখিনি লগ হৈ অকমান হ'ব পাৰে ভাল হ'ব পাৰে
এয়া এতিয়া মই গেছত কেৰাহী পাতি তেল দিলোঁ আৰু তেলখিনি গৰম হোৱাৰ লগে লগে মই ইয়াতে দি দিছোঁ মানে কি হয় পকৰীটো মই অকণমান ডাঙৰ ডাঙৰ কৰি দিছোঁ কিয় গোটেই সৰু সৰু কৰিলে মানে ভাল নালাগে সেইকাৰণে অকণমান ডাঙৰ ডাঙৰ কৰি দিছোঁ যাতে মানে কি সৰু কৰিলেও খাব পাৰি বা ডাঙৰ কৰিলেও খাব পাৰি এইটো বাৰু নিজৰ লগত কথা বনোৱাৰ এইটো নিজৰ লগত কথা মই মানে কি অকণমান ডাঙৰ কৰি দিছোঁ আৰু আজি ইফতাৰৰ কাৰণে বেলেগ আৰু মই একো কৰা নাই মানে এয়া পকৰী বনালোঁ আৰু চেৱৈ বনাইছিলোঁ আৰুতো আৰু ফল মূল আৰু বুট এইবিলাকতো আছেই আৰু ভাত তৰকাৰীও মোৰ হৈয়ে গ'ল মই কৰোঁৱে আচলতে ভাতখিনি বনোৱা নাই দেই মোৰ ভুল হৈছে মই তৰকাৰীখিনিহে বনালোঁ ভাত বনাব আছে বাৰু কাৰণ ইমান সোনকালে আৰু ভাত বনাম নে এয়া মই ইয়াতে দিছোঁ অলপ অলপকৈ এইখিনি ধুনীয়াকৈ হ'ব ধৰিছে আৰু অকণমান ৰঙচুৱাকৈ ভাজিম ৰঙচুৱাকৈ ভাজিলে আৰু মচমচীয়াও হয় খায়ো ভাল লাগে গোটেই বগা হৈ থাকিলে ভালো নালাগে এয়াতো আৰু সাধাৰণ এটা ৰেচিপি এয়া সকলোৱে বনাই খায় তথাপি মই আপোনালোকৰ আগত দেখালোঁ আজি মই কেনেকৈ বনাওঁ সকলোৱে বনায় এনেকুৱা পকৰী আৰু এইটো আৰু গোটেই চিম্পুল হয় মই মানে এবাৰ বনালোঁ কাৰণে আপোনালোকৰ আগত দেখালোঁ আৰু এয়া অলপ অলপকৈ ভাজিছোঁ এয়া ধুনীয়া ৰঙচুৱা হৈছে এয়া মই উঠাই থলোঁ এয়া অলপ অলপ কৰি গোটেইখিনিকে মই ভাজিম আৰু এইখিনি ভজা হোৱাৰ পিছতে ইফতাৰো এনেও টাইম হ'ব হৈছেই এয়া চাওক গোটেইখিনি হৈ গ'ল এতিয়া দি দিম তোমাৰ এয়া কি তোমাৰ ইফতাৰী তুমি কি কৰিছা তোমাৰ ইফতাৰী না